Hello friends, welcome to my channel YouTube Study for You. আজিৰ এই ভিডিঅ'টোত আমি ভাৰতৰ যিবিলাক মেইন বন্দৰ আছে অৰ্থাৎ যাক ইংৰাজীত পোৰ্ট বুলি কোৱা হয় সেই মেজৰ পোৰ্টবিলাকৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টো আসাম টেট, চি টেট, আসাম পুলিচ, SSC, CHSL নাইবা এনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। গতিকে আহক বন্ধুসকল ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। বন্দৰ কি বস্তু? তাত বন্দৰ যাক আমি ইংৰাজীত পোৰ্ট বুলি কওঁ সেয়া হৈছে, মই ইয়াত ডেফিনেশ্যন দি দিছোঁ। বন্দৰ বা পোৰ্ট হৈছে সাগৰ নদী আদিৰ পাৰৰ এনেকুৱা এখন ঠাই য'ত জাহাজবোৰত বস্তু যাত্ৰী আদি উঠোৱা বা নমোৱা হয়, তাকে আমি বন্দৰ বুলি কওঁ। ঠিক আছে। গতিকে আমাৰ ভাৰতত মূলতঃ 13টা মুখ্য বন্দৰ আছে। সেই বন্দৰকেইটাৰ বিষয়ে আমি আজি আলোচনা কৰিম। ঠিক আছে। আহিছোঁ প্ৰথম বন্দৰটোলৈ। 1 নম্বৰত আছে কলকাতা পোৰ্ট। এই কলকাতা পোৰ্টটো ক'ত আছে? এইটো হৈছে ৱেষ্ট বেংগলত আছে, হুগলী নদীৰ পাৰত আছে। আৰু কলকাতা পোৰ্টৰ নতুন নামটো হৈছে শ্যামাপ্ৰসাদ মুখাৰ্জী পোৰ্ট। চাওক ইয়াত মেপো এড কৰি দিছোঁ, আপোনালোকে মেপত চাই ল'ব পাৰিব। এইটো কলকাতা পোৰ্ট, য'ত এই সেউজীয়া কাৰ্চিনডালেৰে দেখুৱাই দিছোঁ কলকাতা পোৰ্ট। ঠিক আছে। এতিয়া ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে, যেনে ধৰক কলকাতা পোৰ্টৰ নতুন নামটো কি? তেতিয়া লিখিব লাগিব শ্যামাপ্ৰসাদ মুখাৰ্জী পোৰ্ট। নাইবা ক'ত আছে কলকাতা পোৰ্ট? ৱেষ্ট বেংগলত আছে। কোন নদীৰ পাৰত আছে? হুগলী নদীৰ পাৰত আছে। গতিকে ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন সোমাই আছে। গতিকে আপোনালোকে এইবিলাক স্ক্ৰীনশ্বট মাৰি ৰাখিব, নাইবা বহীত লিখি ৰাখিবও পাৰে। ঠিক আছে। এইবাৰ আহিছোঁ দ্বিতীয়টোলৈ। মুম্বাই পোৰ্ট। মুম্বাই পোৰ্ট আছে মহাৰাষ্ট্ৰত, আৰৱ সাগৰৰ পাৰত। আৰাবিয়ান চি লিখি দিছোঁ মই ইয়াত। চাওক ইয়াতে মেপত দেখাই দিছোঁ, এইটো হৈছে মুম্বাই পোৰ্ট। এই মুম্বাই পোৰ্টটো ক'ত আছে? আৰাবিয়ান চিৰ পাৰত আছে। ঠিক আছে। ষ্টেট হ'ব মহাৰাষ্ট্ৰ। 3 নম্বৰ চেন্নাই পোৰ্ট। চেন্নাই পোৰ্ট ক'ত আছে? চেন্নাই পোৰ্ট আছে তামিলনাডুত বে অফ বেংগলৰ পাৰত, অৰ্থাৎ বংগোপ উপসাগৰৰ পাৰত আছে চেন্নাই পোৰ্ট। ঠিক আছে। এইটো হৈছে চেন্নাই পোৰ্ট। এই চেন্নাই পোৰ্টটো বে অফ বেংগলত পাৰত আছে। ঠিক আছে। 4 নম্বৰ কোচি পোৰ্ট। কোচি পোৰ্ট আছে কেৰেলাত, আৰাবিয়ান চিৰ পাৰত আছে কোচি পোৰ্ট। এয়া চাওক, এইটো হৈছে কোচি পোৰ্ট, এইটো আৰাবিয়ান চিৰ পাৰত আছে। এইটো এইফালে আৰাবিয়ান চি আছে, গতিকে আৰাবিয়ান চিৰ পাৰত কোচি পোৰ্ট আছে। 5 নম্বৰত আছে বিশাখাপট্টনম পোৰ্ট। বিশাখাপট্টনম পোৰ্ট আছে অন্ধ্ৰপ্ৰদেশত। সাগৰ হ'ব বে অফ বেংগল, অৰ্থাৎ বংগোপ উপসাগৰ। চাওক বিশাখাপট্টনম পোৰ্ট, এইটো বিশাখাপট্টনম পোৰ্ট। এইটো চাইডে বে অফ বেংগল আছে। অসমখনৰ তলত এয়া হৈছে বেংগল, বেংগলৰ তলত বে অফ বেংগল আছে। গোটেই বে অফ বেংগলত আছে। পাৰত অন্ধ্ৰপ্ৰদেশ আছে, গতিকে আৰু এই অন্ধ্ৰপ্ৰদেশতে বিশাখাপট্টনম পোৰ্ট আছে। ঠিক আছে। 6 নম্বৰত আছে পাৰাদ্বীপ পোৰ্ট, উৰিষ্যাত আছে। এইটোও বে অফ বেংগলৰ পাৰতে আছে। এইটো চাওক পাৰাদ্বীপ পোৰ্ট, বে অফ বেংগল। 7 নম্বৰত আছে টুটিকৰিণ পোৰ্ট। এই টুটিকৰিণ পোৰ্টটোৰো নামটো চেঞ্জ কৰা হৈছে। বৰ্তমানে নতুন নাম হৈছে V.O. চিদাম্বৰনাৰ পোৰ্ট। এইটো আহিব পাৰে যে টুটিকৰিণ পোৰ্টৰ নতুন নামটো কি? V.O. চিদাম্বৰনাৰ পোৰ্ট, নাইবা V.O. চিদাম্বৰনাৰ পোৰ্টৰ পুৰণা নামটো কি আছিল? টুটিকৰিণ পোৰ্ট। ক'ত আছে? তামিলনাডুত আছে। কোন সাগৰৰ পাৰত আছে? বে অফ বেংগলৰ পাৰত আছে। এনেকৈ আহিব পাৰে। এয়া চাওক টুটিকৰিণ পোৰ্ট। 8 নম্বৰত আছে মুৰ্মুগাঁও পোৰ্ট। এইটো হৈছে গোৱাত, আৰাবিয়ান চিৰ পাৰত মুৰ্মুগাঁও পোৰ্ট। ঠিক আছে। ইয়াত দেখুৱাই দিছোঁ মুৰ্মুগাঁও পোৰ্টটো। এইটো হৈছে মুৰ্মুগাঁও পোৰ্ট, এইটো আৰাবিয়ান চিৰ পাৰত আছে। 9 নম্বৰত আছে কাণ্ডলা পোৰ্ট। ভেৰি ইম্পৰ্টেণ্ট। এইটো আপোনাৰ আসাম পুলিচ হওক, টেট হওক, UPSC APSCত আহি থকা প্ৰশ্ন। এইটো তাৰমানে আহাটো ফাইনেল, তাৰমানে এইটো আহিবই। এইটো হৈছে কাণ্ডলা পোৰ্ট। ইয়াৰ নতুন নাম কি হৈছে? দীনদয়াল পোৰ্ট। এইটো গুজৰাটত আছে, আৰাবিয়ান চিৰ পাৰত। ঠিক আছে। এয়া চাওক কাণ্ডলা পোৰ্ট, এইটো চাওক কাণ্ডলা পোৰ্ট, এইটো ক'ত আছে? গুজৰাটত আছে, আৰাবিয়ান চিৰ পাৰত। ইটছ ভেৰি ইম্পৰ্টেণ্ট। এইটোতো একদম ইম্পৰ্টেণ্ট, এইটো আপোনালোকে ষ্টাৰ মাৰ্ক দি লিখি থওক বহীত। 10
10 নম্বৰত আছে নিউ মংগালুৰু পোৰ্ট। নিউ মংগালুৰু পোৰ্ট ক'ত আছে? নিউ মংগালুৰু পোৰ্ট আছে আপোনাৰ কৰ্ণাটকাত, আৰু কোনখন সাগৰৰ পাৰত আছে? এইটো হৈছে আৰাবিয়ান চি, অৰ্থাৎ আৰৱ সাগৰৰ পাৰত আছে। এইটো চাওক নিউ মুৰুম্বাগাও পোৰ্ট, ঠিক আছে। অ'কে, নিউ মংগালুৰু পোৰ্ট, ঠিক আছে। 11 নম্বৰত আছে জৱাহৰলাল নেহেৰু পোৰ্ট। জৱাহৰলাল নেহেৰু পোৰ্টৰ আন এটা নাম হৈছে কি? নৱসেৱা পোৰ্ট। এইটো ক'ত আছে? মহাৰাষ্ট্ৰত আছে, আৰাবিয়ান চিৰ পাৰত, ঠিক আছে। এয়া চাওক জৱাহৰলাল নেহেৰু পোৰ্ট, এইটো ক'ত আছে? মহাৰাষ্ট্ৰত আছে, আৰাবিয়ান চিৰ পাৰত। 12 নম্বৰত আছে ইন্নৌৰ পোৰ্ট। ইন্নৌৰ পোৰ্টৰো নামটো চেঞ্জ কৰা হৈছে। ইয়াৰ নতুন নাম হৈছে কামাৰাজাৰ পোৰ্ট। এইটো হৈছে তামিলনাডুত, সাগৰ হ'ব বে অফ বেংগল। কামাৰাজাৰ পোৰ্ট, সাগৰ হ'ব কি? বে অফ বেংগল। এইটো চাই লওক ইয়াতে ইন্নৌৰ পোৰ্ট, ঠিক আছে। 13 নম্বৰ আছে পৰ্ট ব্লেয়াৰ পোৰ্ট। এইটো ক'ত আছে? আমাৰ যি কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান নিকোবৰ তাত আছে, আৰু এই সাগৰখনৰ নাম কি হ'ব? বে অফ বেংগল, অৰ্থাৎ বংগোপ উপসাগৰ। ইয়াত মই দি দিছোঁ, আপোনাৰ মেপত চালে ভালকৈ মনত থাকে, সেইকাৰণে মেপবিলাক এড কৰিছোঁ মই ইয়াত। এয়া হৈছে আন্দামান নিকোবৰ আছে এইটো পৰ্ট ব্লেয়াৰ পোৰ্ট, ঠিক আছে। এই আমি 13টা পোৰ্ট আলোচনা কৰিলোঁ, আৰু ইয়াৰ লগতে মই এই পোৰ্টবিলাকৰ লগত জড়িত কিছুমান মেইন প্ৰশ্ন, অৰ্থাৎ কিছুমান মেইন টপিক ইয়াত মই দি দিছোঁ, সেইবিলাক চাই লৈছোঁ এইবাৰ। চাম ইম্পৰ্টেণ্ট নোটছ, এইবিলাক মই দি দিছোঁ, চাওক। লাৰ্জেষ্ট পোৰ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ সকলোতকৈ ডাঙৰ পোৰ্টটো কি? অৰ্থাৎ ডাঙৰ বন্দৰ সেইটো কি? এইটো হৈছে জৱাহৰলাল নেহেৰু পোৰ্ট। এইটো ক'ত আছে? মুম্বাইত আছে। দ্বিতীয়তে, দ্য লাৰ্জেষ্ট নেচাৰেল পোৰ্ট অফ ইণ্ডিয়া ইজ বিশাখাপট্টনম, ভিজেক। এইটো বিশাখাপট্টনম কি? আমাৰ ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ পোৰ্ট, নেচাৰেল পোৰ্ট হয়। 3 নম্বৰ, দীনদয়াল পোৰ্ট, যাক আমি কাণ্ডলা পোৰ্ট বুলি কওঁ, ইজ ইন গুজৰাট, ইজ এ তিডাল পোৰ্ট। এনেকুৱা আহিব পাৰে যে তিডাল পোৰ্টটোৰ নাম কি আমাৰ ইণ্ডিয়াৰ? সেইটো হৈছে কি? দীনদয়াল পোৰ্ট। এইটো ক'ত আছে? গুজৰাটত আছে। 4 নম্বৰত আছে হলদিয়া পোৰ্ট অফ ৱেষ্ট বেংগল টু বি ডেভেলপড এজ দ্য ফাৰ্ষ্ট গ্ৰীণ পোৰ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ প্ৰথম সেউজীয়া পোৰ্টটো কি? এইটো হৈছে হলদিয়া পোৰ্ট। এইটো ক'ত আছে? ৱেষ্ট বেংগলত আছে। 5 নম্বৰত দিয়া আছে সাগৰমালা প্ৰজেক্ট ইজ লঞ্চড ইন 2015 বাই PM নৰেন্দ্ৰ মোদী টু ডেভেলপ পোৰ্টছ অফ ইণ্ডিয়া। অৰ্থাৎ আমাৰ ভাৰতৰ যিবিলাক পোৰ্ট আছে, অৰ্থাৎ বন্দৰ আছে, এই বন্দৰবিলাকৰ ডেভেলপমেণ্টৰ কাৰণে 2015 চনত নৰেন্দ্ৰ মোদীয়ে সাগৰমালা প্ৰজেক্ট নামৰ এটা প্ৰজেক্ট লঞ্চ কৰিছিল, আৰু এইটো পৰীক্ষাত আহিব পাৰে। এই সাগৰমালা প্ৰজেক্ট কিহৰ লগত জড়িত? অপশ্যনত তেতিয়ালৈকে আপোনালোকে টিক চিন দিব লাগিব, ধৰক পোৰ্ট ডেভেলপিঙৰ লগত জড়িত, অৰ্থাৎ বন্দৰবিলাকৰ ডেভেলপ কৰাৰ যি কাম, সেই কামৰ লগত এই সাগৰমালা প্ৰজেক্টটো জড়িত। ঠিক আছে, গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।